Hey guys, welcome to Plusmark. আপুনি চাই আছে অসমীয়া মাধ্যমৰ বিজ্ঞান বিষয়ৰ এটি চেনেল প্লাছমাৰ্ক। আমি পঢ়ি আছিলোঁ অষ্টম শ্ৰেণীৰ দ্বিতীয়টি চেপ্টাৰ অনুজীৱ মিত্ৰ আৰু শত্ৰুৰ। আজি আমি পঢ়িম আগলৈ, গতিকে দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এজন চৰ্দি হোৱা লোকে হাঁচিয়ালে হেজাৰ পিজাৰ ভাইৰাছ কঢ়িয়াই ফুৰা সৰু সৰু জলীয় বাষ্পৰ কণিকা ওলাই বায়ুত বিয়পি পৰে। যিকোনো সুস্থ লোকে উশাহ লওঁতে এই ভাইৰাছসমূহ তেওঁৰ দেহত প্ৰৱেশ কৰিব পাৰে। গতিকে মই কোৱাৰ দৰেই যেতিয়া আমি হাঁচিয়াওঁ তেতিয়া আমাৰ মুখৰ আৰু নাকৰ জৰিয়তে বিভিন্ন ধৰণৰ ভাইৰাছ বা বীজাণু বায়ুত লৈ ওলাই আহে আৰু সেই বীজাণু যদি আন মানুহৰ সংস্পৰ্শত পৰে তেতিয়া তেওঁৰো সেই বেমাৰটো বা চৰ্দি হ'ব পাৰে। আগলৈ এতিয়া প্ৰজ্ঞানে সুধিছে, তেনেহ'লে সংক্ৰামক ৰোগ বিয়পোৱাত কেনেকৈ বাধা দিব পাৰি? তেতিয়া প্ৰহেলিকাই কৈছে, হাঁচিওৱাৰ সময়ত আমি নাক আৰু মুখ এখন ৰুমালেৰে ঢাকি ৰাখিব লাগে, আক্ৰান্ত লোকৰ পৰা দূৰত থকাটো ভাল। তাই ঠিকেই কৈছে, যেতিয়া আমি হাঁচিয়াওঁ তেতিয়া আমি ৰুমালেৰে নাক আৰু মুখখন ঢাকি ল'ব লাগে আৰু যদি সেই সময়ত আমাৰ ৰুমাল নাথাকে লগত আমি হাতৰ জৰিয়তে হ'লেও মুখখন ঢাকিব লাগে। আমাৰ হাতত লাগিব তেতিয়া হাতখন ধুলেই হ'ল। বা কি কৰিব পাৰি, আমাৰ যোনটো কিলাকুটি সেই কিলাকুটিটো নাকত লৈ নি তেনেকৈও ঢাকি ৰাখিব পাৰি আৰু হাঁচি মাৰিব লাগে। খোলাভাৱে আমি হাঁচিয়াব নালাগে, তেতিয়া কি হয় নিজৰ লগতে আনৰ কাৰণেও সেই বীজাণুবোৰ সংক্ৰামক হ'ব পাৰে। গতিকে এইখিনি সাৱধানতা আমি অৱলম্বন কৰাটো ভাল। কিছুমান পতংগ আৰু প্ৰাণী আছে যিবোৰ ৰোগকাৰী অণুজীৱৰ বাহক। এতিয়া অণুজীৱ বুলি কওঁতে কেৱল সেই সৰু সৰু অণুজীৱবোৰ আমি গম পালোঁ যে বায়ুৰ জৰিয়তে আহে, কিন্তু এনেকুৱা বিভিন্ন ধৰণৰ পতংগ বা প্ৰাণীও আছে যিয়ে এই অণুজীৱবোৰ কঢ়িয়াই ফুৰে। মই নিজে কৈছিলোঁ যে আমাৰ শৰীৰতে বিভিন্ন ধৰণৰ অণুজীৱ আছে, আমি পায়ো আহিছোঁ। গতিকে যিবোৰ ৰোগ সৃষ্টিকাৰী অণুজীৱ সেইবোৰ কিছুমান পতংগ বা প্ৰাণীৰ শৰীৰতো থাকে আৰু তাৰে ভিতৰত হৈছে মাখি এনে এবিধ বাহক। বাহক মানে য'ত সেই অণুজীৱবিধ বাস কৰে। ইহঁতে জাবৰ জোঁথৰ বা প্ৰাণীৰ মলমূত্ৰত পৰে আৰু ইহঁতে কি হয়, তোমালোকে মন কৰিছা যি জেগাত জাবৰ জোঁথৰ বেছি আৰু প্ৰাণীৰ মলমূত্ৰ বেছি হয় সেনেকুৱা এৰিয়াত কি হয়, মাখি বেছিকৈ দেখা পোৱা যায়, মাখি ভিন ভিনাই থকা দেখা পোৱা যায়, হয়নে? গতিকে ৰোগ কাৰকসমূহ ইহঁতৰ গাত লাগি ধৰে যেতিয়া সিহঁতে সেই লেতেৰা জেগাত থাকিব, তেতিয়া নিশ্চয়কৈ সেই লেতেৰা জেগাৰ যিখিনি বেয়া বস্তু লেতেৰাখিনি সিহঁতৰ গাত লাগি ধৰে আৰু সিহঁতে যেতিয়া থাকি নৰখা কোনো খোৱা বস্তুত পৰিব তেতিয়া সেই ৰোগৰ কাৰকসমূহ খাদ্য বস্তুত লাগি যায়। সেইকাৰণে কোৱা হয় যে খোৱা খাদ্য সদায় ঢাকি ৰাখিব লাগে, তেতিয়া কি হয় ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা কম থাকে আৰু ঢাকি নৰখা বস্তু খাব নালাগে। সেয়েহে মহ মাখি এইবোৰ কি হয়, পঁইতাচোৰা ইহঁতে বিভিন্ন লেতেৰা জেগাত থাকিব আৰু সেই লেতেৰা জেগাৰ পৰা যেতিয়া সিহঁতে খাদ্য বস্তুত পৰিব তেতিয়া কি হ'ব পাৰে, সেই ৰোগৰ কাৰকবোৰ সিহঁতৰ গাত লাগি খাদ্য বস্তুত লাগিলে আমি খাদ্য বস্তুখিনি খালে আমাৰো ৰোগ হ'ব পাৰে। গতিকে ইয়াতে চিন দিব পৰাখিনি হৈছে যে মাখি এবিধ এনেধৰণৰ বাহক, অণুজীৱ বাহক আৰু এইখিনি গোটেইখিনি জনাটো ভাল তোমালোকে। আৰু খোৱা খাদ্য ঢাকি ৰাখিব লাগে আৰু ঢাকি নৰখা খাদ্য খাব নালাগে। আন এবিধ বাহক হ'ল মাইকী এন'ফিলিছ মহ। এতিয়া তলত যোনটো চিত্ৰ দিছে সেইটোৱে হৈছে মাইকী এন'ফিলিছ মহ, যাৰ দ্বাৰা কি হয় মেলেৰিয়া ৰোগ বিয়পে। মেলেৰিয়াৰ পৰজীৱী বীজাণুৰ বাহক। এতিয়া মেলেৰিয়া ৰোগ হয়তো আমি বহুতে শুনিছোঁ আৰু সেই ৰোগটোৰ যোনটো বাহক হৈছে সেয়া হৈছে মাইকী এন'ফিলিছ মহ। মতা এন'ফিলিছ মহে এনেকুৱা নকৰে, আমাক মানে তেজ পি নাখায়। সাধাৰণতে যিবোৰ মহে আমাক শুহে ন, তেজ মানে আমাক কামোৰে, সেইবোৰ সাধাৰণতে মাইকীয়ে হয়। মাইকী এইডিছ মহ ডেংগু ভাইৰাছৰ বাহক। এতিয়া গম পালোঁ যে যোনটো এইডিছ মহ ডেংগু ভাইৰাছৰ বাহক সেইটো মাইকী হয়, হয়নে? গতিকে এই দুটা পইণ্ট ইম্পৰ্টেণ্ট যে মেলেৰিয়া ৰোগৰ বাহক কি আৰু মাইকী এইডিছ মহ হৈছে ডেংগু ৰোগৰ বাহক, এই দুটা ইম্পৰ্টেণ্ট। এতিয়া আগলৈ এতিয়া প্ৰহেলিকাই কৈছে যে শিক্ষকসকলে কিয় আমাক চুবুৰীৰ ক'তো পানী জমা হৈ থকাত বাধা দিবলৈ কয়। এতিয়া আগলৈ দিছে উত্তৰটো,
কিন্তু তোমালোকে এইটো হয়তো টিভিত কিছুমান এডভাৰটাইজ বা স্কুলত কোৱা শুনিছা যে কোনো ঠাইত পানী জমা হ'ব দিব নালাগে। এইটো কিয়? যে কাৰণ সকলো মহে পানীত কণী পাৰে। যেনেকৈ মাছে পানীত কণী পাৰে, তাৰপিছত আৰু ভেকুলীয়েও পানীত বা মাটিত কণী পাৰে। তো কি হয়, মহেও তেনেকৈ পানীত কণী পাৰে। তোমালোকে হয়তো মহৰ দেখিছেনে নাই নাজানো মহৰ কণীবোৰ, কিন্তু মন কৰিবা কিছুমান খালী ৰৈ থকা জেগাত যিখিনি পানী জমা হৈ থাকে, সেই পানীখিনিত মহে সহজতে কণী পাৰে। সেয়েহে আমি শীতলীকৰণ যন্ত্ৰ, টায়াৰ, ফুলাৰ টাব আদি ক'তো পানী জমা হ'ব দিব নালাগে। ইয়াত উদাহৰণ দিছে যে এইকেইটাত পানী জমা হ'ব দিব নালাগে, কিন্তু ক'তো জমা হ'ব দিব নালাগে। আৰু চৌপাশ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব লাগে। শুকান কৰি ৰাখিলে মহৰ কণীবোৰ ৰোধ কৰিব পাৰি। আৰু মেলেৰিয়া ৰোধ কৰিবলৈ কি কি ব্যৱস্থা অৱলম্বন কৰিব পাৰি এখন তালিকা বনাব দিছে। গতিকে এইখিনিয়ে পইণ্ট যে আমি ক'তো পানী জমা হ'ব দিব নালাগে, চৌপাশটো পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব লাগে, চাৰিওপাশৰ পৰিৱেশটো শুকান কৰি ৰাখিব লাগে, আৰু মাজে সময়ে আমি যিখিনি লেতেৰা বা অনাৱশ্যকীয় আৱৰ্জনা থাকে সেইখিনি আমি চাফা কৰি ৰাখিব লাগে। অ'কে, দ্যাটছ ইট ফৰ টুডেজ ভিডিঅ'। থেংক ইউ ফৰ ৱাচিং। যদি ভিডিঅ'টো ভাল পালা তেন্তে লাইক কৰিবা, আৰু যদি প্ৰথম চেপ্টাৰটো তোমালোকে চোৱা নাই তেন্তে মই তলত ডেছক্ৰিপশ্যনত লিংকটো দিম, তোমালোকে চাই ল'ব পাৰিবা। অ'কে, ঠিক আছে। যদি কিবা বুজি নোপোৱা বস্তু আছে কমেণ্ট ছেকশ্যনত জনাবা। গতিকে বাই বাই।